হেল্ল' গাইছ, আপোনালোক কিমান আৰ্নিং এপ বিচাৰি পোৱা নাই। বহুতত পাইছে যদিও ফেক এপ পাইছে, কিবা কিবি পাইছে। কিন্তু আজি এনেকুৱা এটা এপৰ কথা ক'ম যোনটো আপুনি ৰেফাৰ কৰি বহুত টকা ইনকাম কৰিব পাৰিব। এজনক ৰেফাৰ কৰিব 10 টকা হ'ব, 10জনক কৰিব 100 টকা পাব। বেলেগ আপোনালোকে কেৱল ফোন নম্বৰটো হ'লে হ'ল, বেংকৰ লিংক, ATM এইবিলাক আকৌ নালাগে, কেৱল আপোনাৰ ফোন নম্বৰটো হ'লে হ'ল। তো কেনেকৈ কৰিব, কি কৰিব মই দেখুৱাই দিওঁ আপোনাৰ মোবাইলৰ স্ক্ৰীনত। ডেভেলপ তো মই এইটো মোবাইল আছে, তো আপোনালোকে দেখি আছে মোৰ ইয়াত 32 টকা আছে। তো ইয়াত কেনেকৈ ৰেফাৰ কৰিব মই দেখুৱাই দিছোঁ। চাওক, ৰেফাৰত মই 10 টকা পাইছোঁ, এজনক কৰিছোঁ। কিন্তু মই আগতে ৰেফাৰ কৰিছিলোঁ বহুত, সেইটোৱে আপিতে নাই। আৰু আপুনি যদি আপোনাৰ ৰেফাৰ কৰা মানুহটোৱে 15 টকা এড কৰে, আপুনি 130 টকা পাব। তাত আৰু মই খেলা এবাৰ গেম প্লে কৰি দেখাই দিওঁ। তো ইমান গেম প্লে কৰিব পাৰিব যিমানৰ কৰে। মই 3 টাকাৰ গেম প্লে কৰি দেখুৱাই দিছোঁ। চাওক, গেম প্লে ষ্টাৰ্ট কৰিলোঁ। লোডিং হৈছে, ৰ'ব অলপ। লোডিং হোৱাতে বহুত টাইম লাগে, কিন্তু আপোনাৰ কথা নাই। ইয়াত ৰেফাৰ কৰি পইচা ইনকাম কৰিব পাৰিব। যোনটো ৰেফাৰ কৰে আপুনি, সেইটো লগ আপুনি উইথড্ৰ কৰিব পাৰিব আপোনাৰ পেটিএম কেছত। আকৌ আপোনাৰ ডিপ'জিট কেছ নহয়, সেইটো ডাইৰেক্ট উইথড্ৰ হৈ যাব যদি আপুনি ৰেফাৰ কৰে। তো চাওক, মোৰ গেম ষ্টাৰ্ট হৈ গ'ল এতিয়া। তো মই খেলি আছোঁ। তো চাওক, মই ফাইনেলি জিতি গ'লোঁ। তো এনেকুৱা আপুনি গেম প্লে কৰিব পাৰিব। যদি আপোনাৰ এপটো ভাল লাগিছে, ডিছক্ৰিপশ্যনৰ লিংকটো আছে, আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ লগে লগে চাইন আপ কৰিলে আপুনি 10 টকা পাৰিব, আৰু সেই 10 টকাটো আপুনি গেম প্লে কৰিব পাৰিব। আৰু তেনেকুৱা আপুনি আপোনাৰ হোৱাটছআপ গ্ৰুপত এপটো শ্বেয়াৰ কৰি দিব। আপুনি এজনৰ চাইন আপ 10 টকা পাই দিব, আৰু লগ আপুনি উইথড্ৰ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এই আছিল। ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। তো বাই বাই।